কাৰণে খুব এটা ভাল খবৰ আৰু সকলো উৎফুল্লিত হৈছে কাৰণ বহু কষ্টৰে যিটো প্ৰত্যেকগৰাকী অভিভাৱকে ৰৈ থাকে যে নীট পৰীক্ষা ফলাফল দিব আৰু বহুতো ছাত্ৰ ছাত্ৰীৰ সপোন পূৰ হয় এই নীটৰ জৰিয়তে আৰু এইবেলিও আমাৰ পাকা বেতবাৰী সমষ্টি বা সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আমাৰ ভোকামাৰী গাঁৱৰ পৰা আমাৰ অতিকে মৰমৰ তথা এই অঞ্চলৰে সুসন্তান মুজাহিদুৰ ৰহমানে নীট পৰীক্ষাত ইতিমধ্যে পাছ কৰিছে আৰু সমগ্ৰ অঞ্চলবাসী তেখেতক লৈ যথেষ্ট সুখী আৰু তেখেতে ইমান কষ্ট কৰি তেওঁৰ যিটো সংগ্ৰাম সেই সংগ্ৰামৰ কথা নিশ্চিতভাৱে এই ৰাইজে জানে তেওঁ আজি নীট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সফল হৈছে আৰু তেখেতৰ যিখিনি আশা আছে অনাগত দিনত এজন ডক্তৰ হোৱা সফল ডক্তৰ হোৱা সমাজৰ হৈ কাম কৰা তাত তেখেতৰ উদ্দেশ্যক আমি জানি পেলাই সঁচাকৈ বহুত আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত তেখেতে এজন সফল ডক্তৰ হৈ এই অঞ্চলৰ উন্নয়নৰ বাবে এই অঞ্চলৰ স্বাস্থ্য কিভাৱে অগ্ৰগতি দিব পাৰে তাৰ বাবে আমি তেখেতৰ ভৱিষ্যত জীৱনৰ বাবে উজ্জ্বল কামনা কৰিছোঁ। সমগ্ৰ যিখিনি সংখ্যালঘু প্ৰধান অঞ্চল আছে আচলতে তাত ক'বলৈ গ'লে বৰ্তমান এটা শিক্ষাৰ জাগৰণ হৈছে প্ৰত্যেকৰ ঘৰে ঘৰে ডক্তৰ ইঞ্জিনিয়াৰ হোৱাটো প্ৰত্যেক অভিভাৱকেৰে বা এই অঞ্চলৰে এটা মনৰ কামনা আৰু এই সপোনসমূহ লাহে লাহে ধীৰে ধীৰে মানে সফলৰ দিশে গতি কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে যিসমূহ নীটত পাছ কৰিছে সংখ্যালঘু প্ৰধান অঞ্চলৰ পৰা যথেষ্টখিনি ল'ৰা ছোৱালীয়ে পাছ কৰিছে আৰু ভাবোঁ এয়া সমাজৰ বাবে বা সংখ্যালঘু প্ৰধান ৰাইজৰ বাবে এটা সুখৰ বতৰা অনাগত দিনত আহিব লগা প্ৰজন্ম যে এটা ভাল এখন সমাজ তেখেতসকলে গঢ় লৈ উঠিব তাৰ বাবে আমি যথেষ্ট আশাবাদী।